হেল্ল' গুড মৰ্ণিং। আৰু ৰাতিপুৱাই বাহনটো দেখুৱাইছোঁ বুলি গালি নাপাৰিব দেই। শুই উঠিয়ে আমি জাৰুটোকে ধৰিব লাগে নহয়নে? বিশেষকৈ আমি গাঁৱত যিসকল থাকোঁ তেওঁলোকৰ প্ৰথম গা ধোৱা আগে বাহনটো মাৰি মানে চোতালখনে সাৰিব লাগে। টাউনত আছিলোঁ, ইয়ালৈ অহা আমাৰ এতিয়া 1.5 বছৰমানহে হৈছে। টাউনত আছিলোঁ তেতিয়া চোতাল নাছিলে, নাসাৰিছিলোঁ, কোৱাৰ্টাৰত আছিলোঁ। এতিয়া গাঁৱলৈ আহি আৰু চোতাল সৰা কামটো প্ৰথম হৈছে। আৰু ৰাস্তাটো দেখিছেনে, মানুহ শূন্য। যেতিয়া আমি টাউনত আছিলোঁ তেতিয়া মানে কি হয়, মৰ্ণিং ৱাক কৰা মানুহ মানে একদম 4টামান বজা পায় আৰু চাগে। কিন্তু এতিয়া গাঁৱত এইবোৰ কাম কৰি থাকোঁতে, ঘৰ চোতাল সাৰি থাকোঁতে আমাৰ এক্সাৰচাইজ হৈ যায়। ইয়াত কোনো মানুহ সেইকাৰণে ৰাতিপুৱা আপুনি খোজকঢ়া মানুহ খুব কমহে দেখিব। আৰু এটা দুটা কাটচিত মাইকী মানুহসকলৰতো ৰাতিপুৱা এইবোৰ সময় নাই আৰু চোতাল ঘৰ সৰা, ল'ৰা ছোৱালী আকৌ স্কুললৈ ৰেডি কৰা, সেইবোৰে আৰু। সেয়া কালি যে মই ঘাঁহ কাটিছিলোঁ, আজি এয়া চোতালখন সাৰি দমাই থৈ গৈছোঁ। বনখিনি পেলাব লাগিব। আৰু এনেদৰে সেউজীয়া হৈ থাকিলে কাৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। মোৰ আকৌ একদম বিৰাট ভাল লাগে চোতালখন যদি এনেকুৱা বন থাকে নহয়। অৱশ্যে বনবোৰ ধুনীয়া হ'ব লাগে দেই। আমাৰ বাৰীখন নতুন যিহেতু, এতিয়া 2 বছৰ হ'বহে, ফাগুন পালেহি। গতিকে ইমানো আৰু ঘাঁহবোৰ ইমান ধুনীয়া নহয়, হ'লেও কাটি দিলোঁ কাৰণে আজি অকণমান ভাল লাগিছে। আৰু ফুলবোৰ দেখিছেনে কেনেকুৱা মৰহি গৈছে নহয়। ফুলত কিবা পানী দিয়া নাই মানে কামবোৰত আজিকালি মন নবহা হৈছে, গম পাইছে। বৰষুণ দিব পাৰে বুলি সেইকাৰণে বাহিৰলৈ উলিয়াই থৈছোঁ। আৰু এই ফুলজোপা দেখিছে, এজোপা ঘৰৰ পৰা আনিছিলোঁ, মাৰ ঘৰৰ পৰা। এইবাৰ ফাৰ্ষ্ট ফুলিছে আৰু ৰাতিপুৱাই দেখিলে মনটো ভাল লাগি যায়, বগা হৈ থাকে। তাৰপিছত অলপ পিছত মানে পাতল পিংক হৈ পিছবেলালৈ ডাৰ্ক পিংক কালাৰ হয়গৈ। আৰু এই ফুলবোৰ দেখিছেনে, য'তেই ত'তে। আৰু এই কুকুৰাটি দেখিছে নাই, ওলালেই গঁৰালৰ পৰা। এনেদৰে ওলাওঁতে কি হয়, গোটেই কুকুৰা পোৱালিখিনি মানে মোৰ কিহে নিয়ে আৰু যোৱাবাৰ এবাহ এনেকেই খাই পেলালে। সেয়েহে এবাৰো উলিয়াইছোঁ কুকুৰা 2-3জনী উমনি দি। কি ক'ব, এইবোৰে কৰি থাকোঁ, মনটো ভাল লাগে দেখিলে। সেইবুলি কুকুৰা পুহিছোঁ, কিন্তু আজিলৈকে এটাও খোৱা নাই দেই। বাপেকেও নামাৰে, নিজেও মাৰিবলৈ বেয়া লাগে। খাবলৈ যেতিয়া লওঁ, এইবাৰ নাখাওঁ দিয়া, সেনেকৈ থওঁতে ডাঙৰ কুকুৰা এটাকে কিহবাই খাই থ'লে, গম পাইছেনে, মতা কুকুৰা। আৰু এইয়াই আৰু হেঁপাহ নেউল সকলোকে দি মেলি আমি কুকুৰা পুহি আছোঁ। আৰু চবলৈকে পুহিব লাগে, সিহঁতলৈও বুলি ধৰিছোঁ। আৰু অথনি যে কৈছিলোঁ বৰষুণ দিব পাৰে, ফুলবোৰ উলিয়াই থৈছোঁ। ফাইনেলি এতিয়া 7:30 হৈছে, বৰষুণ এজাক চিপকৈ দিছে দেই। অন্ততঃ ফুলখিনিয়ে তত পালে, নহ'লে জুবিন গাৰ্গ মৰাৰ পিছৰ পৰা মানে ঘৰৰ কামবোৰ কিবা কৰিবলৈ মন নোযোৱা হ'ল, গম পাইছেনে। জুবিন দা যেতিয়াই ঢুকালে কিবা ভাবিলে বুকুখন চিং কৰে। মোৰ মানে একো কামতে আজিকালি মন চন নবহা হৈছে। আৰু হ'লেও কি ক'ব, ঘৰৰ কাম কিছুমান থাকে, সময়ৰ কাম সময়ত কৰিব লাগিব। এয়া ল'ৰাও স্কুলত মানে সাজু কৰিলোঁ আৰু ল'ৰা স্কুললৈ বুলি এয়া ভেনত উঠাব গৈছোঁ। ল'ৰা যেতিয়ালৈকে স্কুললৈ নপঠিয়াওঁ নহয়, তেতিয়ালৈকে মনটো ভাল নালাগে। শুই উঠাৰ পৰা ল'ৰা টিফিন, ড্ৰেছ, ইউনিফৰ্ম, কিতাপ পত্ৰ, মোৰ বুলিয়ে নহয় আপোনালোকৰো চাগে, যেতিয়া ল'ৰা স্কুললৈ যায় তাৰপিছতে চাগে মনটো শান্তি নহয়নে। সৰু অৱস্থাত বিশেষকৈ সিহঁতে একো নাজানে। এতিয়া কিতাপ পত্ৰখিনিও ভালকৈ ভৰাব নাজানে। নোচোৱালৈকেতো শান্তি নালাগে, কি ভৰালি বুলি। মই ভৰাবলৈ দিওঁ কেতিয়াবা, শিকক বুলি, কিন্তু আকৌ এবাৰ চাওঁগৈ মানে কি ভৰাইছে কি নাই ভৰোৱা। আৰু এয়া ককায়েক গ'ল, আমাৰ আইজনী দেখিলে নাই, মোবাইলটোত আহি গেমত বহিছে দেই। এতিয়া মানে কি হ'ল, মই নতুন মোবাইল এটা ল'লোঁ, পুৰণাটো ইহঁতৰ হৈছে। আৰু সংসাৰৰ কি গেম ইনষ্টল কৰি লৈছে ঠিক নাই। আৰু কি ক'ব, আৰু ল'ৰাখনৰ মোবাইলৰ পৰা এৰুৱাবও নোৱাৰা হৈছোঁ, গম পাইছে। বাকী বস্তুবোৰ আনি দিওঁ, সেইবোৰ নেখেলে। আৰু সেয়া চাহ এভাগ খাওঁ বুলি পিজ্জা পিঠাহে ওলাইছে। কি পিঠা কয় আপোনালোকে জনাবচোন। মই ইহঁতক পিজ্জা পিঠা কৈ পিজ্জা পিঠাই ওলাইছে বাৰু। আটা এনেকৈ ঘুলঘুলীয়াকৈ গুলি, তাতে অকণমান ড্ৰাই ফ্ৰুইটছ, নিমখ, ঘি এচামুচ আৰু চেনি অকণমান দি, অকণমান তেল দি মানে পিঠাখন এনেদৰে বনাই দিওঁ। আৰু এনেদৰে কাটি লৈছোঁ কাৰণে ইহঁতক কি কৰোঁ, পিজ্জা পিঠা কৈ পিজ্জা পিঠাই ওলাই গৈছে দেই। তাৰপিছত ল'ৰাকো দি পঠিয়ালোঁ, আৰু আপেল এটাও সৰুকৈ কাটি দিলোঁ। এনেদৰে ড্ৰাই ফ্ৰুইটছটো দিলে কি হয় মানে, ইহঁতকতো এনেই দিয়া নহয়, এনেদৰে চুজি হওক এনেকৈ পিঠা হওক দি মেলি খুৱাওঁ। আৰু কি ক'ব, নহ'লে পাহৰি থাকোঁ কামৰ হেৰিতে। আৰু এয়া দেখিছেনে, কাঁহী বাতি একদম হ'লহি দেই ৰাতিপুৱাৰ পৰা। এয়া বাপেকক পঠিয়ালোঁ ডিউটিলৈ, ল'ৰা সাজু কৰি সেয়া পঠিয়ালোঁ। এতিয়া ছোৱালীৰ লগত দিনটো, এতিয়া ল'ৰা অহালৈকে অলপ দেৰি ৰেষ্ট। ল'ৰা আহিলে বুলি ক'লে আকৌ সিটো নকৰিবি। আমাৰ মানে মাহঁতৰ শান্তি নাই আৰু, চিঞৰ বাখৰ। আগতে মাতটো কুলিৰ দৰে আছিলে, এতিয়া কি হয়, মাতটো কাউৰীৰ দৰে হৈ গ'ল, গম পাইছে। শুনি চাগে আপোনালোকে ভাবিছেই ইমান খটা মতা। যি কি নহওক, ওপৰে কাম কিছুমান কৰি ল'লোঁ। যিহেতু কামবোৰ যদি কৰি নথওঁ
কোনদিনা মানুহ ঘপককৈ সোমাবহি ঠিক নাই, গতিকে কামবোৰ অলপ চলপ কৰি ল'লোঁ, কিন্তু ভিতৰ ৰুমকেইটা সৰা নাই। তাৰ আগে আগে বোলো অকণমান বিচনা ৰেষ্ট লৈ লওঁ। আৰু এয়া কাপোৰ দেখিছেনে একদম হৈ আছে। অকণমান দেৰি বোলো কামখিনি কৰা আগে আগে অলপ দেৰি বিচনাত পৰি লওঁ দেই, যিহেতু ৰাতিপুৱা সোনকালে উঠি বাকী খৰধৰকৈ লৰালৰিকৈ কৰোঁ, ভাগৰ লাগি যায়গৈ। গতিকে এইখিনি কৰাৰ আগত অলপ দেৰি কঁকালটো পোনাই লওঁ। আৰু এতিয়া আইজনীৰ লগতে দিনটো যাব। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক চাইক কৰি অকণমান কমেণ্ট চমেণ্ট কৰিব আৰু দেই।